মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি আসাম জাতীয় বিদ্যালয়ৰ ক্লাছ 8ৰ ইংলিছ লেছন 12 দ্য হিউমেন সিজনছ কবিতাটোৰ সম্পূৰ্ণ প্ৰশ্ন উত্তৰবিলাক আলোচনা কৰিম। তো ভিডিঅ'টো অতি গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে। তো তোমালোকে মনোযোগেৰে ভিডিঅ'টো চাই থাকিবা। আৰু তোমালোকে যদি মোৰ চেনেলত নতুন আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি অল নটিফিকেশ্যনটো অন কৰি ৰাখিবা। তো বলা আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। 1 নম্বৰ কুৱেশ্যনটো কৈছে এনসাৰ দ্য ফলোইং কুৱেশ্যন ইন কমপ্লিট সেন্টেন্স। তলত দিয়া প্ৰশ্নবোৰৰ এটা বাক্যত উত্তৰ লিখিবা। A নম্বৰ কুৱেশ্যনটো কৈছে হাউ মেনি সিজনছ আৰ দেয়াৰ ইন এ ইয়াৰ, যে এক বছৰত কেইটা ঋতু থাকে। আৰু ইয়াৰ এনসাৰটো হ'ব দেয়াৰ আৰ 4 সিজনছ ইন এ ইয়াৰ, এবছৰত 4টা ঋতু থাকে। বি নম্বৰ কুৱেশ্যনটো কৈছে হাউ হেজ দ্য পয়েট ডিছক্ৰাইবড দ্য স্প্ৰিং সিজন। কবিয়ে বসন্ত ঋতুটোক কেনেদৰে বৰ্ণনা কৰিছিল। ইয়াৰ এনসাৰটো হ'ব দ্য পয়েট হেজ ডিছক্ৰাইবড দ্য স্প্ৰিং সিজন এজ এ লাষ্টি সিজন। কবিয়ে বসন্তকালটোক কামুক ঋতু বুলি বৰ্ণনা কৰিছিল। চি নম্বৰ কুৱেশ্যনটো কৈছে হাউ হেজ দ্য পয়েট ডিছক্ৰাইবড দ্য উইণ্টাৰ সিজন অফ এ হিউমেন লাইফ। কবিয়ে শীতকালটোক মানুহৰ জীৱনৰ সৈতে কেনেদৰে বৰ্ণনা কৰিছে। ইয়াৰ এনসাৰটো হ'ব দ্য পয়েট হেজ ডিছক্ৰাইবড দ্য উইণ্টাৰ সিজন অফ এ হিউমেন লাইফ এজ অল্ড এজ, এ টাইম অফ ডিক্লাইন এণ্ড মৰ্টেলিটি। কবিয়ে শীতকালটোক মানুহৰ জীৱনৰ বুঢ়া হোৱা সময়ৰ সৈতে বৰ্ণনা কৰিছে। এ টাইম অফ ডিক্লাইন এণ্ড মৰ্টেলিটি, ইয়াৰ অৰ্থটো হ'ল যে এনেকুৱা এটা সময় যেতিয়া মানুহে মৃত্যুৰ ফালে আগুৱাই যায়। আৰু মৰ্টালিটিৰ অৰ্থ হ'ল মানুহে মৃত্যুৰ ফালে আগুৱাই যায়। তো শীতকালৰ ঋতুটোৰ সৈতে মানুহৰ বুঢ়া হোৱাৰ সময়টোৰ কথা বৰ্ণনা কৰিছে। 2 নম্বৰ কুৱেশ্যনটো হ'ল গিভ ব্ৰিফ এনসাৰ টু দ্য ফলোইং কুৱেশ্যন। তলত দিয়া প্ৰশ্নবোৰৰ চমুকৈ উত্তৰ লিখিবা। এ নম্বৰ কুৱেশ্যনটো কৈছে হোৱাট ডাজ এ মেন লাইক টু ডু ইন দ্য ছামাৰ ছিজন অফ হিজ লাইফ। ইয়াৰ এনসাৰটো হ'ল ইন দ্য ছামাৰ ছিজন অফ হিজ লাইফ এ মেন লাইকছ টু ৰিকল হিজ ছুইট মেমৰিজ এণ্ড ইউথফুল থটছ হি লাভ টু ruminate, and by such dreaming high he wants to build a cove near the heaven. B number question to কৈছে what happened to his soul in autumn? What does he do in autumn? Your answer to all in the poem The Human Season, a person's soul enters a quiet contemplative autumn of life, folding its wings metaphorically and contentedly, watching mist and allowing other things to pass by without notice. During this autumn stage, the individual is described as finding satisfaction in idleness, reflection on the passage of time, and embracing a laid back attitude towards the future, accepting the process of aging and a withdrawal from earlier youthful enthusiasm. এতিয়া আমি শেষৰ কুৱেশ্যনটোৰ ফালে আহিছোঁ। তো 3 নম্বৰ কুৱেশ্যনটো কৈছে ফাইণ্ড দ্য ৱৰ্ড ফ্ৰম দ্য পয়েম ডেট ৰাইম উইথ দ্য ফলোয়িং। তলত দিয়া ৱৰ্ডবোৰৰ সৈতে কবিতাত থকা ৰাইমিং ৱৰ্ড মিলাবলৈ কৈছে। তো ইয়াত আছে ইয়াৰ, মেন, লাভছ, উইংছ, লুক আৰু মিছ ফিচাৰ। তো এনসাৰটো হ'ব ইয়াৰৰ ৰাইমিং ৱৰ্ড হ'ব ক্লিয়াৰ, মেনৰ ৰাইমিং ৱৰ্ড হ'ব স্পেন, লাভছৰ ৰাইমিং ৱৰ্ড হ'ব কপছ, উইংছৰ ৰাইমিং ৱৰ্ডছ হ'ব থিংছ, লুকৰ ৰাইমিং ৱৰ্ড হ'ব ব্ৰুক আৰু মিছ ফিচাৰৰ ৰাইমিং ৱৰ্ড হ'ব নেচাৰ। তো মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এয়া আছিল দ্য হিউমেন সিজন কবিতাটোৰ সম্পূৰ্ণ প্ৰশ্ন উত্তৰৰ ভিডিঅ'। তো আশা কৰোঁ ভিডিঅ'টো ভালে লাগিছে। তো যদি ভালে লাগিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক
আৰু এটা ধুনীয়াকৈ কমেণ্ট কৰি জনাব আৰু নেক্সট ভিডিঅ' কি টপিকত লৈ আহিম তোমালোকে জনাবা।